নমস্কাৰ, আজি মই লৈ আহিছোঁ ৰঙালাওৰ গুটিৰে বনোৱা মাছৰ তৰকাৰী। ৰঙালাওৰ গুটি আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী হয়। বিশেষকৈ হাই ব্লাড প্ৰেছাৰৰ বা চুগাৰ, হাৰ্টৰ প্ৰব্লেম এই বেমাৰ যিসকলৰ আছে তেওঁলোকৰ কাৰণে খুবেই উপকাৰী। গতিকে আমি এই ৰঙালাওৰ গুটিটো পেলাই নিদি আমি খুব সহজে তৰকাৰী বনাই খাব পাৰোঁ। বহুতে হয়তো বনাই খায়, কিন্তু বহুতে বাকলি গুচোৱা এলাহতে বা ইমান এটা অনুভৱ নকৰি পেলাই দিয়ে। কিন্তু আমি ইয়াক খুব সহজেই বনাই খাব পাৰোঁ। প্ৰথমে মই মাছখিনি ভাজি ল'ম। আমি যিকোনো মাছ ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ। সৰু মাছ হ'লে প্ৰেছাৰ চুগাৰ থকা মানুহৰ কাৰণে বেছি সুবিধা হয়। মই ইয়াতে ডাঙৰ মাছেৰে বনাব খুজিছোঁ। এতিয়া মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া মই এই তৰকাৰীখনত ভেন্দি দিম বুলি ভাবিছোঁ, সেয়ে মই ভেন্দিখিনি অকণমান ভাজি ল'ম। যিহেতু তৰকাৰীখনত কিবা এটা সেউজীয়া ৰং থাকিলে ভাল লাগে, সেইবাবে মই ভেন্দি দিম। আৰু পটলো দিব পাৰি বা কেপচিকাম, এনেকুৱা যিকোনো পাচলি দিলেই হ'ল। এতিয়া মই তৰকাৰীৰ বাবে প্ৰথমে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজা গ'লে মই ইয়াতে হালধি গুড়ি আৰু জলকীয়া গুড়ি দি দিম। কিয়নো আদা নহৰু দিয়াৰ পিছত জলকীয়া গুড়ি দিলে কিবা জলকীয়াৰ গোন্ধ এটা ওলায়, শুকান জলকীয়াৰ গুড়িৰ এটা গোন্ধ থাকে, সেইটোৱে আদা নহৰু গোন্ধটো নোহোৱা কৰে। সেইবাবে মই আদা নহৰু দিয়াৰ আগতেই জলকীয়া গুড়ি দি ল'লোঁ। এতিয়া মই আদা নহৰু ৰুকি লৈছিলোঁ, এই আদা নহৰুখিনি দিলোঁ আৰু লগতে জলকীয়াকেইটা দি দিলোঁ। এতিয়া এইখিনি ভাজা গৈছে। ইয়াতে মই মজলীয়া ধৰণৰ দুটা বিলাহী কাটি লৈছিলোঁ, এইখিনি দি দিলোঁ আৰু লগতে মই সোৱাদ অনুযায়ী নিমখ দিলোঁ। এতিয়া এই বিলাহীখিনি সিজালৈকে মই এই ৰঙালাওৰ গুটিখিনি পেষ্ট বনাই ল'ম। ইয়াতে বেলেগ একো দিব নালাগে, অকণমান পানী দি গুড়ি কৰিলে হ'ল। এয়া দেখিছে খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে। ভিতৰৰ যিখিনি বাদামী গুটি থাকে সেইখিনি খুব ধুনীয়াকৈ গুড়া হৈ গৈছে। এতিয়া মই যিহেতু বাকলিৰে কৰিছোঁ, বাকলিখিনি আমাৰ খাবৰ কাৰণে উপকাৰী নহয়, আমাৰ হজম নহ'ব। সেয়ে আমি বাকলিখিনি চেকি ল'বলৈ মই চেকনি এখনত এই পেষ্টটো চেকি ল'ম। আমি বেলেগ পাত্ৰতো ল'ব পাৰোঁ। এতিয়া মই যিহেতু দিব পৰা হৈ গৈছে তৰকাৰীত, মই ডাইৰেক্ট তৰকাৰীতে চেকি দিলোঁ। এতিয়া চামুচ এখনেৰে মই লৰাই ইয়াৰ পানীখিনি তৰকাৰীখনত দি দিম। ইয়াতে যিহেতু অলপ একেবাৰতে নাযায়, সেয়ে মই আকৌ দ্বিতীয়বাৰো আকৌ সেইখিনি বাকলিখিনিত আকৌ পানী দি আকৌ মই এবাৰ দি দিছোঁ। এতিয়া তৰকাৰীখন উতলিছে, গতিকে মই ইয়াতে মাছখিনি দি দিলোঁ। আমি এই তৰকাৰীখন অকল যে মাছেৰে খাব পাৰি এইটো নহয়, আমি ৰঙালাওৰ গুটিৰে আমি বেলেগ তৰকাৰীও বনাই খাব পাৰোঁ। পনীৰ চনীৰ বনালেও ভালে লাগিব।